দেখাত অতি সুন্দৰী কথাই বতৰাই অতি বেছি স্মাৰ্ট কম সময়তে যিকোনো লোকক মোহিত কৰিব পৰা ক্ষমতা সেয়াই তাইৰ মূলধন এই মূলধন লৈয়েই দিল্লীত নিকিতাই আৰম্ভ কৰিছিল ব্যৱসায় কিছু বছৰ পিছত ঘূৰি আহিল গুৱাহাটীলৈ আমি ক'ব বিচাৰিছো শেহতীয়াকৈ ভঙাগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা এইগৰাকী নিকিতা তিৱাৰীৰ কাহিনী এই নিকিতাৰ কামৰ হিচাপবোৰ লাখৰ পৰা আৰম্ভ হয় হাজাৰত তাই হিচাপেই নকৰে মানে ৰেট নিমিলে নিকিতাৰ ব্যৱসায় হ'ল ব্লেকমেইলিং আৰু হানি ট্ৰেপিং ৰাজ্যৰ বহু ব্যৱসায়ী টাৰ্গেট হৈছে সুন্দৰী নিকিতাৰ শেহতীয়াকৈ এখন সুৰাৰ বিপণীৰ পৰাও 10% ডিছকাউণ্টত 1,16,000 টকাৰ সুৰাৰ অৰ্ডাৰ দি ঘৰত পইচা দিম বুলি লৈ আহিছিল সুৰাখিনি সুৰা নিলে পঞ্চম মহলৰ ফ্লেটলৈ সুৰা দিবলৈ যোৱা সুৰাৰ বেপাৰী ফ্লেটৰ তলতে ৰৈ থাকিল পইচাৰ বাবে পিছে সুৰা আৰু সুন্দৰী হঠাৎ নোহোৱা হ'ল ফ্লেটৰ পৰা অৱশেষত ভঙাগড় আৰক্ষীৰ জালত সুন্দৰী নিকিতাৰ লগতে দুই সহযোগী এইবাৰ আহক আন এটা ঘটনালৈ দিছপুৰ থানাত পৰি আছে এইখন প্ৰায় 40 লাখ টকীয়া পঞ্জীয়ন নোহোৱা নতুন স্কোডা গাড়ী সুন্দৰী অংকিতাৰ টাৰ্গেট হৈছিল তিনিচুকীয়াৰ নিৰ্মল কুমাৰ জৈন নামৰ এজন ব্যৱসায়ী এইগৰাকী ধুৰন্ধৰ সুন্দৰীয়ে ব্যৱসায়ীজনে কিনিলে গাড়ীখন নিজৰ নামত পিছে গাড়ী ক্ৰয় কৰোঁতে নিকিতাই দিলে এখন এনঅ'চিৰ মতে গাড়ীখন পঞ্জীয়ন হ'ব লাগে জনৈক বাস্পৰৰ নামত এনঅ'চিত চহী আছে নিৰ্মল কুমাৰ জৈন নামৰ ব্যৱসায়ীজনৰ কথামতেই স্কোডাৰ ডিলাৰে বাস্পৰৰ নামত পঞ্জীয়ন কৰি দিলে এই গাড়ীখন ধুৰন্ধৰ সুন্দৰীৰ পৰিকল্পনা মতেই গাড়ীৰ পইচা দিলে কোনোবাই গাড়ীৰ পঞ্জীয়ন হ'ল কাৰোবাৰ নামত আৰক্ষীয়ে ধৰি আনিলে বাস্পৰক হৰিজন শ্ৰমিক বাস্পৰ হতবাক নিজৰ নামত 40 লাখ টকীয়া স্কোডা গাড়ী দিছপুৰ আৰক্ষীৰ জেৰাত পোহৰলৈ আহিলে যে এইগৰাকী সুন্দৰীয়ে শ্ৰমিক বাস্পৰক দিছিল 20,000 টকা বিনিময়ত সুন্দৰী দালাল বাস্পৰৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সেই কৌশলেৰে এই কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল চতুৰ প্ৰবঞ্চক নিকিতা তিৱাৰীয়ে পিছে এয়াই শেষ নহয় উত্তৰ পূবৰ বহু মাৰোৱাৰী সম্প্ৰদায়ৰ লোক টাৰ্গেট হৈছে এইগৰাকী ধুৰন্ধৰ সুন্দৰী বহু ব্যৱসায়ীৰ স্পেচিয়েল ভিডিঅ' আছে এইগৰাকীৰ হাতত আৰক্ষীয়ে আৰম্ভ কৰিছে এই সকলোবোৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে ভিডিঅ' বনাই এই সুন্দৰী নামে ব্লেকমেইলত গুৱাহাটীৰ এজন ব্যৱসায়ীৰ পৰা কোটিৰ ঘৰত ধন লুটিছে সুন্দৰী নিকিতাই দেওবাৰে কাৰাগাৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত সুন্দৰী প্ৰবঞ্চক আখ্যা পোৱা নিকিতাৰ দাবী মই জেলৰ পৰা ওলাই আহি সকলো কম 14 দিন অপেক্ষা কৰক I will reply once I'm back. नहीं after 14 days you'll get the reply. No comments right now. कितना आदमी को फ्रॉड किया है आपने वो बताइए तो आप पता करिए जस्ट बिकॉज एक फ्रॉड केस में कोई डिफेम हो गया फ्रॉड नहीं बोल सकते लेन देन को आप लोग फ्रॉड टर्म नहीं कर सकते कंप्लेन दुनिया भर का है গুৱাহাটীৰ 7খন থানাত নিকিতাৰ বিৰুদ্ধে আছে প্ৰবঞ্চনাৰ এজাহাৰ পল্টন বজাৰ দিছপুৰ ফাঁচী বজাৰ ভৰলু ভঙাগড় ফটাশিল সকলোতে আছে সুন্দৰী নিকিতাৰ বিৰুদ্ধে এজাহাৰ